নমস্কাৰ দোস্ত ৱেলকাম বেক টু মাই চেনেল। আজি মই যাবলৈ ওলাইছোঁ এডোখৰ বহুত ভাল জেগা এডোখৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকিব তাতে কি কৰোঁ, তাক কোন জেগাত যাম তাকে দেখুৱাম। চাই থাকিব। কোন জেগাত গৈছোঁ আপোনালোকক এতিয়া নকওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো, তেতিয়া গম পাব। আৰু মই বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই, আজি ভাবিলোঁ তাকে ভিডিঅ' এটা দিওঁ বুলি। আজিৰ পৰা যিমান পাওঁ চেষ্টা কৰিম দিবলৈ ভিডিঅ'। A few moments later. জেগাডোখৰলৈ যাবলৈ ওলাইছোঁ। ক'ত যাম কি কৰোঁ তাকে দেখুৱাম, চাই থাকিব আপোনালোকে। ভিডিঅ' অকণমান স্কিপ নকৰিব। এইকেইটা মোৰ লগৰকেইটাৰ লগত ওলাই লৈছোঁ, বেগ চেগ পূৰা লৈ লৈছোঁ। এতিয়া কেব আহিব, কেবৰ কাৰণে ৰখি আছোঁ। যাম, চাই থাকিব ভিডিঅ'টো। অলপ শ্বপিংটো কৰিলে পেণ্ট চিলা নাই তাৰমানে যাবলৈ, পেণ্ট চাৰ্ট। এতিয়া কেব আহিব, কেবত যাম আৰু বাকী দেখাওক, চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে, কোন জেগাত যাম তাৰপৰা গম পাব আপোনালোকে। এয়া মোৰ লগৰজনে হাফ পেণ্ট লৈ লৈছে। এয়া আমাৰ আহি পাই গ'লি অট'। কেব থৈছিলোঁ, কেব নহ'ল, কেঞ্চেল কৰিলোঁ কেব। অট' আহি গ'ল, অট'তে যাম, বেছি দূৰ নহয় ষ্টেচনলৈ। গৈ আছোঁ এতিয়া অট'ত, কেব বুক কৰিছিলোঁ, কেব নহ'ল যোৱা, এতিয়া অট'তে গৈ আছোঁ ষ্টেচনলৈ। এই মই নাজানো যে নাজানে। গৈ আছোঁ দেই, পোৱাগৈ নাই, অলপ পিছত পামগৈ আৰু। বৰ্তমান এতিয়া আমি গৈ আছোঁ ষ্টেচন। পামগৈ অলপ পিছত। তাৰ পৰা 3টা বজাত ট্ৰেইন আছে। আহি পাই গ'লোঁ ফাইনেলি। এতিয়া কিবা এটা খাই লওঁ, ভোক লাগিছে। ষ্টেচন পাই গ'লোহি, 3টা বজাত ট্ৰেইন আছে। বাকী এইখিনি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। কিবা এটা খাই লওঁ। কি খাব? কিবা আছে, আন্দা পপ এইফালে আছে। মিঠা কি খাবি? মিঠা কি খাবি? হে চামোচা খাবি? এইবিলাক গোবিন্দ চাই কি খাব? এইবোলে পইচা নাই। এইকেইটা কেনেকুৱা দিছে আচল, পুৰা দিছে। বহুত দিন খোৱা নাই দিছে, কিন্তু এটা বেলেগ দিছে। ঠাণ্ডা পানী খাই লৈ গ'লা দাঁত ঠিকে হৈছোঁ। আপোনাৰ চচটো বেছি খাই দিছে। হয় হয়। চিট পাই গ'লো। তোমাৰ চিটটো আছে আমাৰ লগত, জলদি আহ। মিঠা ক'ত আছে?
PF 4 লিখা আছে চোৱা Hey guys, পাই গ'লো হি ফাইনালি ট্ৰেইনৰ আহিছানে? আহি গ'ল এতিয়া চিট পাই গ'লো চিটত फाइनली गई सीट पाई बोले आता है उसके बाद बनाएगा प्रोग्राम भी है सारा अरे वहाँ मिल जाएगा প্লেন চলিলে গৈ रात के लिए तो नहीं चाहिए कल सुबह কালি ৰাতিপুৱা পামগৈ চাই থাকিব ভিডিঅ'টো গুড মৰ্ণিং গাইজ এতিয়া আমি আহি পাই গ'লোহি গোৱা ষ্টেচন এতিয়া আমি ৰুম বুকিং কৰিবলৈ যাম গৈ আছোঁ বাকী চাই থাকিব দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ গুড মৰ্ণিং এভৰিৱান পাই গ'লো ফাইনেলি এতিয়া তাৰপিছত আৰামত ৰুম বুক কৰিম ৰুমত যাম তাৰপিছত অলপ ফ্ৰেছ কৰি ফ্ৰেছ হৈ ল'ম তাৰপিছত অলপ ওলাই আহিম তাৰপাছত কি কৰোঁ তাকে চাব ক'ত যাম কোন জেগাত এতিয়া ৰুম লৈ ল'লোঁ ৰুম এইটো আমাৰ ৰুম এইটো ৰুমত ৰুম লৈ ল'লো এইটো একদম পুৰা চলে সময় এতিয়ালৈকে আমি কোন জেগাত আহিছোঁ আপোনালোকক কোৱাই নাই ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ মই আহিছোঁ এতিয়া গোৱা চাবলৈ আহিছোঁ আপোনালোকৰ দোকান কেনেকুৱা গোৱা কেনেকুৱা চাই লাগিব আপোনালোকে গাইজ এতিয়া মানে মই অলপ গা ধুই ফ্ৰেছ হৈ লওঁ তাৰপিছত লাহেকৈ ওলাই যাম ব্ৰিজৰ ফালে তাৰপিছত আপোনালোকৰ দোকান চাই থাকিব A few moments later. গাইজ এতিয়া গা চা ধুই ল'লোঁ এতিয়া খানাটো খাই আহোঁ তাৰপিছত সাগৰৰ মাজলৈ যাম মাজলৈ নহয় সাগৰ চাবলৈ যাম আমাৰ এইকেইটা পূৰা শুই আছে গা চা ধুই চবেই ৰেডি এতিয়া লাহেকৈ ওলাই যাম আৰু গাইছ এতিয়া খাবলৈ আহিলোঁ ভাত খাবলৈ আহিলোঁ ভাতটো খাই লওঁ খাবলৈ আহিলোঁ কালি ৰাতিয়ে খোৱা ভাত এতিয়ালৈকে খোৱা নাই ভাত খাই লওঁ কেনেকুৱা গোৱা খানাটো কেনেকুৱা তাকে দেখাম চাব লাগে আৰু তাৰপিছত খাই উঠি ক'ত যাম তাকে দেখাম চাই থাকিব এয়া হ'ল মিছা মাছ এইটো কি মাছ নাজানো ৰুটি এইবোৰ নে খানা পায় এইকেইটা পূৰা মোক হেৰিৰ পৰা নি খাই আছে বালি খানাটো খাই লওঁ এতিয়া বাকী থকা পাছত মোৰ পৰা দি আছে কেনেকুৱা মানুহ বিয়াই নাই আমাক ন আমালৈ অহাই নাই আমি খাই থাকিব লাগে না এইটো সঁচাকৈ দিছে এইটো পপীয়া মানুহ ঘৰ দেই পপীয়া এইটো ছাগলী বেপাৰী এইটো মোক খাই লওঁ এই গাইছ মানে এতিয়া ওলাই ল'লোঁ খাই বৈ চব আজৰি অলপ হুলো হৈ আহি পিনে খাই বৈ আহি এতিয়া মানে ব্ৰিজৰ ফালে যাওঁ ওলাই যাওঁ চাই থাকিব দেখুৱাই আছোঁ উঠনিৰ পৰা চাই থাকিব কৈ আছোঁ বাৰু চাই থাকিব আপোনালোকে দেখুৱাই আছোঁ ব্ৰিজৰ কি কৰোঁ গা ধুমগৈ কেনেকুৱা মজা বহুত এনজয় কৰিম তাত গৈ পিনে চাই থাকক ভিডিঅ'ত মজা চব ইমান মজা জেগা
कैसा लग रहा है? मुझे बहुत बढ़िया लग रहा है अभी बढ़िया लग रहा है? गोवा पे आके नहा रहा हूँ बहुत मजा आ रहा होगा ना? मजा आ रहा है लेकिन इंडिया अच्छा दिख रहा है और भी मजा आया लेकिन पहली बार ऐसा मजा आया है बहुत दिन का सपना था आने के लिए सोच रहा था যাম আৰু ৰুমত গৈ পিনে ক'ত যাওঁ তাকে প্লেন বনাম যিমান দিন থাকোঁ আপোনালোকক গোৱাত চব দেখুৱাই আছোঁ ক'ত ক'ত কি আছে মোৰ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক